Hi guys, good morning. So আমি তো ৰাতি ৰোয়িঙত থাকিলোঁ ইয়াতে তো কালিতো যোৱা নহ'লে মায়াদিয়াত বৰফ দি গোটেই ৰাস্তা ভৰ্তি ব্লক তো আজি যাম মায়াদিয়া আনি নি এতিয়া কি অৱস্থা এজন উঠাই নাই এজন এইজন উৎস দি আছোঁ উঠাই নাই এয়া গুড মৰ্ণিং কেনে গুড মৰ্ণিং অঁ উঠা এজন গা ধুব গৈছে বকি বকি এয়া এই গ' বেগ কৈ আছে বোলে উৎস দিয়াৰ কাৰণে বোলে মই গ' বেগ একদম হৰতাল লগাই দিছে গ' বেগ কি হৈছে আৰু এবাৰ কওক কি হৈছে গ' বেগ বোলে উঠিব দিয়াৰ কাৰণে গ' বেগ তো এটা পূৰা ঠাণ্ডা পৰিছে বৰ্তমান আছে 11 ডিগ্ৰী চেলচিয়াছ পূৰা ঠাণ্ডা তো আমি যাম এতিয়া ব্ৰেকফাষ্ট অলপ কৰি চাওঁ কি দিয়ে ইয়াতে কালিতো লাল চাহ দি খালোঁ না ব্ৰেকফাষ্ট লাল চাহ আজি কি দিয়ে চাওঁ চাই থাক বাই বাই কি কৈছা আৰু এবাৰ কওক বুজা নাই অঁ ফোন কৰিব নালাগে নিজে লৈ আহিব দায়িত্ব আছে বাই বাই ত' গাইজ আমি যাব ওলালোঁ ইয়াৰ পৰা ৰোয়িঙৰ পৰা এতিয়া যাওঁ আমি আনি নি মায়াদিয়া হয় এয়া বেটিং বান্ধাত ৰেডি আমাৰ মৃদুল বড়ো একদম পূৰা এই বেলেগ ষ্টাৰৰ একদম হেৰি লৈছে হেলমেট নল'লেও হ'ব যেন পাওঁ ই ঠাণ্ডা লাগছি আৰু পূৰা হা আজি হেলমেট নালাগে পূৰা বেগ বান্ধা ৰেডি পূৰা বেডিং আমাৰ বেডিং বান্ধা হৈ গৈছে এতিয়া যাই থকা আৰু ত' বাই বাই হাই গাইজ তো আমি মায়াদিয়া মোটামুটি পালোহি আৰু 5 কিলোমিটাৰ বাকী আছে ইয়াৰ পৰা আপোনাৰ কি ঠাণ্ডা ইয়াতে একদম মানে হাত মানে একদম জিৰ' হৈ গৈছে মানে একদম কণ্ট্ৰল কৰিব পৰা নাই হাত একদম পূৰা ঠাণ্ডা হৈ গৈছে একদম এনেকুৱা লাগিছে যেন জুইত ভৰাইহে দিম আৰু হাতখন এনেকুৱা লাগিছে লগৰকেইটা পিছত আছে আহি আছে বাৰু তো অলপ ৰৈ দিওঁ সিহঁতলৈকেও তো আপোনালোকক অলপ মই ৰাস্তাবোৰ দেখাব পৰা নাই এতিয়া চেষ্টা কৰিম দেখাবৰ কাৰণে তো চাই থাকক আহি পালে সেইকেইটা আমি এতিয়া গৈ থাকোঁ আৰু স্ন'ফল হৈ আছে ইয়াতে বৰফ পৰি আছে সৰু সৰু টুকুৰা সেইবোৰ চব বৰফ তো আমি গৈ আছোঁ তো গাইজ আমি মায়াদিয়া পাই গ'লোঁ এইবোৰ চাই লওক বৰফ একদম ৰাস্তা পূৰা পিছল ইমান হোৱা নাই বাৰু যিমানখিনি ভাবিছিলোঁ তো আমি দেখুৱাই আছোঁ আৰু আগলৈ যাম পূৰা বৰফ হৈ আছে এইবোৰ পূৰা পিছল এইবোৰ একদম পূৰা বহুত পিছল এইখিনিত কিন্তু গাড়ী যোৱা জেগাখিনি বাৰু ইমান পিছল নাই চব ফটো উঠাত ব্যস্ত ন হা বৰফ খুৱাই দিয়া মজা হয় গাইছ ফাইনেলি আমি আহি পালোঁ মায়াদিয়া অকল বৰফ অলপ স্ন'ফল হৈছিল অলপ আগতে এইটো ব্লেক আইচ বাইক চলাব নোৱাৰি এনেকুৱা কিবা অকে পৰি যায় মানে নোৱাৰি চলাব নোৱাৰি এনেকুৱা ব্লেক আইচ বাস এইটো ব্লেক আইচ কিন্তু শ্লিপ আছে সেইটো কি আইসক্রিমটো বনাই আছিলো ৰেডিমেড আইসক্রিম পুৰা ফ্ৰেছ আইসক্রিম এইটো ফ্ৰেছ আইসক্রিম না এতিয়া যাম আমি আনিনি আজি আনিনিত আমি ৰৈ দিম তাৰপিছত কালিলৈ দেখা যাব ক'ত কি কৰা হয় প্লেনিং কৰা নাই এতিয়ালৈকে তো এইটো কি খাবি নেকি সঁচাকৈ খাইছা এই মজা ইয়াত আহিলে একদম কলা মানুহ বগা হৈ যাব ন একদম এক্সপিৰিয়েঞ্চ সেইটোৱে তো মজা লাগিছে আৰু যাম এতিয়া আমি এতিয়া ক'ত যাই আছো এতিয়া আমি যাম ৰয়িং আনিনি গৈ আছো এতিয়া আমি তো
এইবোৰ দিছে নাই পুৰা ছেফটি এইবিলাক তো আমি এতিয়া গৈ আছোঁ আগলৈ চাই থাকিব বাই বাই কি কৈছা নাচাও যা Hey guys, মায়'দিয়া বৰফ চাওক চাৰিওফালে বৰফ আমি এতিয়া আগবাঢ়িবই পৰা নাই বৰফৰ কাৰণে ইয়াতে চব JCB দি বৰফ ভাঙি আছে আঁতৰাই আছে বৰফবিলাক এয়া গাড়ী ঠেলি আছে এইফালে চকাত এয়া ৰছী বান্ধি লৈছোঁ এনেকৈ ওলাই যাব লাগিব আৰু তোমাৰ ডাইলগটো কি আছিলে ক'লা মানুহ বগা হৈ গ'ল ক'লা মানুহ বগা না মায়েৰিয়াত আহি ক'লা মানুহ বগা হৈ গৈছে ভগৱানৰ কৰিব নোৱাৰা কাম পাহাৰে কৰি দিছে না এতিয়া আমি ৰৈ আছোঁ কমে 1 ঘণ্টামান সময় হ'ল ৰৈ থকা গাইছ এয়া এইবোৰ এনেকৈ চব চাফা কৰি থকা হৈছে সেইবিলাক এনেকৈ চাফা কৰি আছে এতিয়া গাড়ী এখন ফচিছে ইয়াতে ঠেলি আছে JCB টানি আছে এইফালে এয়া চাওক গাইছ এয়া লগৰ দুটা খোজকাঢ়ি আহিব লগা হৈছে অলপ আগলৈকে তালৈকে বাইক ঠেলি আহি আছিলে কেনে নোৱাৰা বাইক ঠেলিছানে পুৰা গাইছ আমি ইয়াতে ওচৰৰ ভিতৰত সোমালোঁ একদম জুই পুৱাই বিস্কুট চাহ একদম তই কিহৰ হ'ব গৰুৰ হ'ব নে ইয়কৰ হ'ব হা কিহৰ কুকুৰ ইয়াৰ মতে কুকুৰ নহয় বাৰু এইটো গৰু গাখীৰেৰে হ'ব তো কিন্তু তাৰ টেষ্টটো বহুত মজা খাইটো বহুত মানে টেষ্টি আছে একদম কেনে লাগিছে গৰু গাখীৰৰ ভাল লাগিছে না গৰু গাখীৰ নহয় পাউডাৰ গাখীৰ মানে ধেমালি কৰিছে বাৰু হা নহয় ধেমালি কৰা নাই সঁচা কথা হয় নেকি আচ্ছা গণাইছে নেকি এনেকুৱা টাইপ আগতে খাই পাইছা তাৰমানে তো জুইটো পাই বিৰাটেই ভাল লাগিছে লৈ ল'বি নেকি জেকেটৰ মাজত লৈ ল নেকি অলপ ভিতৰত ভৰাই বাহ বেলেগ চাইছাটো মানে তো চাহটো খাই আমি আৰু আগলৈ গৈ থাকোঁ বাই বাই তো হাই গাইছ তো আমি এতিয়া আনিনি গৈ আছোঁ প্ৰায় আৰু 2 ঘণ্টামান লাগিব আনিনি পাওঁতে কিন্তু বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা প্ৰায় 150 কিলোমিটাৰ হয় কিন্তু যাওঁতে বহুত সময় সৰু ৰাস্তা একদম একা বেকা মই এনেকৈ ওপৰৰ পৰা আহিছোঁ এনেকৈ ওপৰৰ পৰা এনেকৈ একা বেকা ৰাস্তা পূৰা বৰষুণ দি আছে লগৰ দুজনো আহি আছে ওপৰৰ পৰা তো আকৌ এনেকৈ যাব লাগিব এইবোৰ ৰাস্তা এনেকৈ যাব লাগিব তো এইখন JCB গৈ আছে আশা কৰোঁ একো যাতে বাধা বিঘিনি নহওক বুলি আশা কৰোঁ তো গাইজ এনে গৈ থাকোঁতে মাজতে ধুনীয়া ভিউ পইণ্ট এটা পালোঁ এইটো চাই লওক কি ধুনীয়া নিজৰা তো ইয়াতে কিবা ফেষ্টিভেল চলি আছে এখেতসকলৰ তো ইয়াতে পুৰা পাৰ্টি কৰি আছে ইয়াতে পুৰা পিকনিক খাই আছে চবকে ৰখুৱাই খুৱাই আছে এতিয়া লোকেল কিবা বনাইছে খিচিৰি বনাইছে এইটো চাই লওক কি ধুনীয়া লোকেশ্যন ৱাও খুবেই ভাল লাগিছে আহি পেলাই তো থেংক ইউ বাই বাই ঠিক আছে থেংক ইউ বাই বাই
গাইজ এইটো নদী চাই লওক কি ধুনীয়া একদম পানীবোৰ কি চাফা একদম চাফা পানী একদম পূৰা সেউজীয়া হৈ আছে চাই লওক ৰাস্তাবোৰ বৰ্তমান এনেকুৱা হৈ আছে বনাই আছেতো তো এনেকুৱা হৈ আছে ৰাস্তা হ'ব পিছলৈ সময় লাগিব এইটো নতুন প্লেচ চাই লওক তেনেকৈ যাব লাগিব প্লেচ বৰ্তমান বাৰু ইমান ভাল নহয় ৰাস্তাটো তো গৈ থাকোঁ আমি আগলৈ ৰাস্তাবিলাক দেখিছে নাই আমি এনেকুৱা এইটো নদীটো ৰাস্তা ইমান বৰ ঠিক নহয় ৰাস্তা হ'বহে সময় লাগিব ৰাস্তা হ'বলৈ ৰাস্তা হওঁতে হওঁতে টাইম লাগিব গাইজ আনিনিলৈকে আৰু 100 কিলোমিটাৰ আছেই 100 কিলোমিটাৰ আকৌ বাকী আছে আনিনিলৈকে এই ৰাস্তা মানে মাজে মাজে ভাল ৰাস্তা মাজে মাজে বেয়া ৰাস্তা এনেকৈ লাহে লাহে গৈ আছে বাৰু এতিয়া বাজিল 3টা তাকে এতিয়া কেইটা বাজে গৈ পাওঁতে বাকী লগৰ দুটা আগত গৈ আছে বাৰু সিহঁতি তো চাই লওক ভাল ৰাস্তা বেয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ আৰু আনিনিলৈ আহি কিন্তু খুবেই ভাল লাগিছে কিন্তু ইয়াতে এটা প্ৰব্লেম কি আছে যে এয়াৰটেলৰ বাহিৰে বেলেগ চিম নেটৱৰ্ক নাই এয়াৰটেলৰ যি নেটৱৰ্ক আছে বাকী জিঅ' হওক আদাৰ্ছ যি আছে চব বন্ধ ন' নেটৱৰ্ক চাই লওক ইমান ধুনীয়া হাই গাইজ তো আমি আনিনি আহি পালোঁ ৰাতি ইয়াতে একদম নেটৱৰ্ক নাই একদম পূৰা জিৰ' এয়াৰটেল আৰু BSNL বাহিৰে একো নেটৱৰ্কে নাপায় তো এইটো হৈছে আমাৰ লজ এইটো হৈছে আমাৰ ৰুম এইটো ৰুম তো আৰু এতিয়া বেছি দীঘলীয়া নকৰোঁ একদম ভাগৰ লাগিছে পুৰা দিনটো গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাইক চলাব ভাগৰ গৈছে আজি আৰু 230 কিলোমিটাৰ 230 কিলোমিটাৰ নহয় নেকি নহয় হা 230 কিলোমিটাৰ পুৰা নন ষ্টপ পাহাৰ একদম নেটৱৰ্ক চেটৱৰ্ক নাই ভয়ানক ৰাস্তা ইয়াতে আহিলে এয়াৰটেল আৰু BSNL BSNL লগত লৈ আহিব লাগিব নহ'লে নহ'ব চেটেল কি কৰিব লাগিব কান্দি মাৰিব লাগিব তো ঠিক আছে তো কালি লগ পাম আৰু আজিলৈ বাই বাই